নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যিহেতু মোৰ ভিডিঅ'ৰ থাম্বনেইলখন দেখি ভিডিঅ'টো চাবলৈ আহিছা, তেতিয়াহ'লে তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা। কিয়নো তোমালোকক আজি এই ভিডিঅ'টোত মই এনেকুৱা এটা উপায় অৰ্থাৎ নিউজ দিবলৈ গৈ আছোঁ, যিটো তোমালোকে জনাৰ পিছত তোমালোকৰ যিটো কম্পাৰ্টমেণ্টেল এক্সাম হোৱা কথা আছে বা নাই, যিটো তোমালোকৰ এতিয়ালৈকে কনফাৰ্ম হোৱা নাই, সেইটো তোমালোকে মানে কম্পাৰ্টমেণ্টেল এক্সাম পাতিবলৈ সেৱাক বাধ্য কৰি দিব পাৰিবা। তো ভিডিঅ'টো তোমালোকে কেনেকৈ কি কৰিবা সকলোখিনি বুজাই দিম। তাৰ আগতে তোমালোকে এটা কাম কৰিব লাগিব, মোৰ এই ভিডিঅ'টো লাইক কৰিব লাগিব যদি এতিয়ালৈ লাইক কৰা নাই, আৰু যদি চেনেলটো প্ৰথমবাৰ চাই আছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিয়া। তোমালোকে তেতিয়া এনেকুৱা ধৰণৰ নিউজবোৰ আগতীয়াকৈ পাবা। তো এতিয়া মই তোমালোকক বুজাই দিম ক'ত কেনেকৈ কি কৰিব লাগিব, কেনেকৈ তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম পাতিবলৈ সেৱাক বাধ্য কৰি দিব পাৰিবা, সেৱাৰ যিটো চেয়াৰমেন তেওঁক তোমালোকে কেনেকৈ পাৰ্চনেলি মানে ক'ব পাৰিবা যে এনেকৈ পৰীক্ষা পাতিব লাগে কম্পাৰ্টমেণ্টেল পৰীক্ষাটো, সকলোখিনি এই ভিডিঅ'ত ক'ম। তাৰ আগতে তোমালোকে কি কৰিব লাগিব, তোমালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ বা গুগলত যাই কিনে sebaonline.org যিটো আমাৰ সেৱাৰ অফিচিয়েল ৱেবছাইট আছে সেইটো চাৰ্চ কৰিব লাগিব। তোমালোকে মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যন চেক কৰিলেও এইটো ৱেবছাইট পাই যাবা। তো তোমালোকে তাৰপাছত এনেকুৱা এখন ইণ্টাৰফেচ আহি যাব তোমালোকৰ সন্মুখত। তাৰপাছত তোমালোকক মই এটা কথা কৈ দিওঁ যে ইয়াত দেখিছা কিছুমান কুইক লিংক আছে, জুম কৰি দেখাই দিছোঁ। ইয়াত দেখিছা ইয়াত বিভিন্ন ধৰণৰ কেনেকৈ এডমিশ্যন ল'বা ফাৰ্ষ্ট ইয়াৰৰ বা আনন্দৰাম বৰুৱা এৱাৰ্ডৰ বাবে কেনেকুৱা ধৰণে এপ্লাই কৰিবা, সকলোখিনি ইয়াত আছে। তোমালোকে যদি ফাৰ্ষ্ট ইয়াৰ কেনেকৈ এডমিশ্যন ল'বা সেইটো নাজানা, তো মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যন চাই লোৱা, তাত ভিডিঅ' তোমালোকে পাই যাবা। এতিয়া কথা হ'ল যে তোমালোকে কেনেকৈ সেৱাক কণ্টেক্ট কৰিবা, কেনেকৈ তোমালোকে কমপ্লেইন দিবা সেৱাক যে এইবোৰ কম্পাৰ্টমেণ্টেল এক্সাম পাতিব লাগে। তো ইয়াত দেখিছা যে যিটো যিটো দেখিছা ৰিজাল্ট বুলি, ৰিজাল্ট যিটো আহি আছে তাৰ কাষত যিটো কণ্টেক্ট আছ বুলি এটা আছে, তোমালোকে নিশ্চয় দেখিছা। এইটো তেনেকৈ ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে তোমালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ অ'পেন হৈ যাব। ইয়াত তোমালোকে দেখিছা যে লিখা আছে ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম অৰ্থাৎ সেৱা। এড্ৰেছটো দিয়া আছে বামুণী মৈদাম গুৱাহাটী। তাৰপিছত আছাম ইণ্ডিয়া, ফোন নম্বৰ দিয়া আছে, তোমালোকৰ যিটো ইমেইল এড্ৰেছটো দিয়া আছে। ইমেইল এড্ৰেছটো হৈছে boardassam@gmail.com, আৰু সেৱাৰ যিটো কণ্ট্ৰল ৰুম নম্বৰ সেইটো দিয়া আছে, আৰু চেয়াৰমেন অফিচৰ যিটো নম্বৰ সেইটো তোমালোকক দিয়া আছে। তো এতিয়া তোমালোকৰ প্ৰধান কামটো হ'ব তোমালোকে ফোন কৰিব নালাগে, কাৰণ ফোন কৰিলে তেওঁলোকে ইমান ৰেছপন্স নিদিব। তোমালোকে কি কৰিবা, তেওঁলোকক ইমেইল কৰিবা। এইটো যি দেখিছা যে boardassam@gmail.com, এইটো তোমালোকে মোবাইলত নোট কৰি লোৱা। ইয়াৰ পৰা তোমালোকে সেৱাক ডাইৰেক্ট ইমেইল কৰিব পাৰিবা। তো ইমেইলত তোমালোকে কি লিখিবা যে এইবাৰ কম্পাৰ্টমেণ্টেল এক্সাম পাতিব লাগে, আৰু অলপমান তোমালোকে লিখি দিবা যে কম্পাৰ্টমেণ্টেল এক্সাম পাতিব লাগে, নহ'লে আমাৰ এবছৰ লছ হৈ যাব, এনেকুৱা ধৰণৰ কথাবোৰ তোমালোকে লিখিবা। লিখি কিনে এইটো ইমেইলত তোমালোকে চেণ্ড কৰি দিবা। এতিয়া কথা হ'ল যে তুমি চেণ্ড কৰি দিলে তেওঁলোকে পৰীক্ষা পাতিব নেকি? এতিয়া কথাটো এনেকুৱা ধৰণৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এবাৰ ভাবি চোৱা যে তুমি অকল যদি ইমেইল কৰা বা তোমাৰ বন্ধুৱে যদি ইমেইল কৰে তেতিয়া তেওঁলোকে ৰেছপন্স নিদিয়ে। তো তাৰ বাবে তোমালোকে কি কৰিবা, এই ভিডিঅ'টো যিমান পাৰা সিমান শ্বেয়াৰ কৰি দিয়া, হোৱাটছআপ ফেচবুক সকলোতে শ্বেয়াৰ কৰি দিয়া, যাতে তোমালোকৰ যিসকল ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা বেয়া হৈছে এখন বা দুখনত বা কিছুমানৰ তিনিখনতো বেয়া হৈছে, তেওঁলোকে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব পাৰিবা। তো কি কৰিবা, এই ভিডিঅ'টো সকলোতে শ্বেয়াৰ কৰি দিয়া, যাতে সকলোৱে ইমেইল কৰি সেৱা বৰ্ডক বাধ্য কৰি দিয়ে যে এইবাৰ কম্পাৰ্টমেণ্টেল এক্সাম পাতিবলৈ তেওঁলোকে মানে আলোচনাত বহিবলৈ বাধ্য হৈ যায়, যাতে সেনেকুৱা ধৰণৰ তোমালোকে কৰিব পাৰিবা। তাৰ বাবে তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া। এইটো ইমেইল তোমালোকে নোট কৰি লোৱা, নোট কৰি তোমালোকে তেওঁলোকক ডাইৰেক্ট মেইল কৰিব পাৰিবা। তেওঁলোকে নিশ্চয় তোমালোকৰ ৰেছপন্স দিব, তোমালোকে যদি বেছি সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে মেইল কৰা। এতিয়া তোমালোকৰ প্ৰধান কামটো হ'ল এনেকুৱা ধৰণে ইমেইল কৰিবা, তাৰপাছত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে সকলোৱে গম পায় কথাটো। ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো অতি সংক্ষেপতে কথাখিনি মই তোমালোকক ক'লোঁ, ভালদৰে বুজাই দিলোঁ। আশা কৰোঁ তোমালোকে বুজি পালা। কিবা যদি কনফিউজন আছে মোক তোমালোকে কমেণ্টত সুধিব পাৰা, মই তোমালোকক নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। তো আজিলৈ এইখিনি আছিল। বাই বাই, জয় অসম।